Hello everyone, my name is Roy. Welcome to my channel RoysArtyCrafty. So in this video we'll be trying a practice which will help to improve handwriting just before writing on a plain or a blank paper. So let's see how we can do that. এই ভিডিওত আমি বহাজত লিখাৰ আগতে এটা স্টেপ বা প্ৰেক্টিস ইউজ কৰিম যত প্ৰেক্টিস কৰিলে বহুতখিনি ইমপ্ৰুভ হ'ব হাতৰ আখৰ বহাজত লিখতে For example, আমি লিখিবলৈ চেষ্টা কৰিম আৰু যেটো হাইট হ'ব যেটো সাইজ হ'ব আখৰৰ এটো উচ্চতাটো অলপ কম হ'ব তো হেতু চাও কেনেকৈ লিখা যায় আৰু যিখন পেপাৰ ইউজ কৰা আছে এখন 100 GSM পেপাৰ নৰ্মাল পেপাৰতো প্ৰেক্টিস কৰাৰ যাব আৰু যিকোনো কলম বা পেন্সিলেৰে প্ৰেক্টিস কৰা যাব ডটেড পেজ ইউজ কৰা আছে ডটেড পেজ বহুতখিনি হেল্প কৰিব আখৰৰ শেপটো প্ৰেক্টিস কৰাতে 2 লাইনছৰ প্ৰেক্টিস কৰাতে বহুতখিনি ইমপ্ৰুভ হ'ব কিন্তু 2 লাইনছৰ পিছত কাগজত যোৱাৰ আগতো এটো প্ৰেক্টিস কৰিলে বহুতখিনি ইমপ্ৰুভ হ'ব আৰু ডটেড এখন পেজ পাৰ্টিকুলাৰ কিনিলে পেন্সিলেৰে মাৰ্ক কৰিও প্ৰেক্টিস কৰা যাব এই এনে ধৰণৰ ডটেড পেজত লিখিলে মাত্ৰা বহুতখিনি ইমপ্ৰুভ হ'ব মাত্ৰা সিধা হৈছে নে নাই সেইখিনি আইডিয়া পোৱা যায় আৰু বহুতখিনি ইমপ্ৰুভ হ'ব আৰু যেটো শেপ থাকে এটা আখৰৰ যেনেকৈ এটা ওপৰৰে গুচি যায় তলত যায় এইখিনিও বহুতখিনি ইমপ্ৰুভ হ'ব এই ফৰ্মেটত ইউজ কৰিলে এটো স্টেপত সৰুকে লিখা হৈছিল এটা নেক্সট স্টেপত সেম লিখা সেম আখৰ থাকিব সেম পেজ কিন্তু অলপ আখৰবোৰ ডাঙৰকে লিখাৰ চেষ্টা কৰা হ'ব এটো চাও কেনেকৈ কৰা যায় এটো প্ৰেক্টিসত আখৰবোৰ অলপ বড় হৈছে উচ্চতা অলপ দীঘলীয়াকে উচ্চতাটো বড় হৈছে কিন্তু স্পেস যেটো থাকিব আখৰৰ মাজত যেটো স্পেস থাকিব হেতু ঠিকে ৰাখা হৈছে এটো কমকেও প্ৰেক্টিস কৰা যাব বা বেলেগ ষ্টাইলতো প্ৰেক্টিস কৰা যাব এই ডটালা পেজত কার্সিভ হ্যান্ডরাইটিংও প্ৰেক্টিস কৰা যাব বা হেলনীয়া হাতৰ আখৰো প্ৰেক্টিস কৰা যাব কিন্তু এইটো এক্সাম্পলত সিধাকে ভাৰ্টিক্যালি স্ট্ৰেইট যেটো হ্যান্ডরাইটিং ষ্টাইল এটো প্ৰেক্টিস কৰা হৈছে এটো এক্সাম্পলত আখৰ কেটাৰ ব্ৰডনেস বা আখৰটো শেপৰ কাৰণে এটা ঘৰ লোৱা হৈছে আৰু উচ্চতাৰ কাৰণে দুটা ঘৰ বা দুটা আখৰতকৈ কম লোৱা হৈছে এটো ফৰ্মুলা ইউজ নকৰি যিকোনো ষ্টাইলত বা যিকোনো সাইজতো ট্রাই কৰা যাব আৰু এই ডট গ্ৰিড বা ডট থকা যেটো পেজ হয় এখন 2 লাইনছত প্ৰেক্টিস কৰাৰ পিছতো এখন প্ৰেক্টিস কৰা যাব মানে 2 লাইনছৰ পিছত যদি প্ৰেক্টিস কৰা আৰু বহুতখিনি ইমপ্ৰুভ হ'ব বহাজত লিখাৰ আগতে এই ডট পেজত বহুতখিনি আখৰ বা আইডিয়া কৰি লিখিব লাগিব আৰু সেই কাৰণে প্ৰেক্টিস হ'ব বহাজৰখনে যত একো গাইডলাইনস নাথাকে the next stepত বা next এক্সাম্পলত আমি ট্রাই কৰিম এলাইনমেন্ট আৰু এলাইনমেন্ট যিকোনো হ'ব পাৰে ব্র্যাকেট কৰ পৰা স্টাৰ্ট হৈছে বা কোন লাইন স্টাৰ্ট হৈছে সবকেটা লাইন এটা পইণ্টৰ পৰা স্টাৰ্ট হৈছে নে নাই উচ্চতা ঠিকে আছে নে নাই তো এইখিনি মিলি এলাইনমেন্ট তো ইয়াতে প্ৰেক্টিস কৰা এই ব্র্যাকেট কেটা যে দিয়া হৈছে এটো এটা লাইনতে যাতে হয় তেনেকৈ প্ৰেক্টিস কৰা হৈছে ইয়াতে ডট আছে কিন্তু বহাজত একো গাইডলাইনস নাথাকিব তো এলাইনমেন্টৰ কাৰণেও ভালকে প্ৰেক্টিস কৰা যায় আৰু বহুতখিনি ইমপ্ৰুভ হ'ব বহাজত লিখতে
আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ভেৰি মাছ।